Yo, what's up guys? Kesap solo welcome back to another Sportsman. So guys, আজি মই দুপৰীয়াৰ ভাগতে আহিলো কাৰণ মই একেদিন সদায় আহি আছো ৰাতি হলে আজি হল ডে 7 তো প্ৰথমতে আমি মেইন গেটেৰে সোমাই যাওঁ আৰু বাকি যি চাব লগা আছে আপোনালোক দেখাম A to Z আজিৰ ভিডিঅ'টো মানে A to Z সকলো নলবাৰীৰ ৰাস আপোনালোক চাবলৈ পাব এইটো ভিডিঅ'ত এণ্ডলৈকে চাই থাকিব বলক এতিয়া আমি যাওঁ राधा 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 नाम जब से लिया है क्या बताऊं दिल में क्या हुआ है जिधर देखूं नाम तेरा लिखा है प्यार का समंदर कैसा बना আৰু এতিয়া আমি আহিলো হৰি মন্দিৰৰ ভিতৰ ভাগ আৰু মুখ্য আকৰ্ষণ এইটোৱে আমাৰ জুবিনদাৰ গিটাৰটো আচ্ছা আচ্ছা কেনেকুৱা আচ্ছা তুমি ক'ৰ পৰা আহিছ নলবাৰী মানে চান্দৌচি আৰু ইফালে ভাই আছে কেনেকুৱা লাগিছে আমাৰ জুবিনদাৰ মুখ্য আকৰ্ষণটো আছে এই বঢ়িয়া লাগছে চাই আচ্ছা আচ্ছা দে আৰু এইখানে হলগাছ এইখন মানে বিশাল ষ্টেজখন এইখন তো ইয়াতে মানে বিভিন্ন প্ৰগ্ৰামসমূহ হয় তো আজিও হ'ব চাগে ৰাতি হ'লে গধূলি মানে হ'ব গধূলি হ'লে আৰু অলপমান সময় আছে তাৰপিছত চাম আপোনালোকক দেখাম আৰু শুনকচোন এইফালে আৰু আপোনালোক ক'ৰ পৰা আহিছে আমি নলবাৰীৰে আচ্ছা নলবাৰী তো কেনেকুৱা লাগিছে আজি ভালে লাগিছে আজি অলপ সোনকালে আহি গ'লো দে ভাল লাগে লগ পাই रोई रोई बिनाले निखाय बिनाले राती कुआ बोले की मां धारे की पारे जेउ पिलु काले ओ खीमा তো গাইজ আজি মই অলপমান মানে পুৱাই দেখাবলৈ আহিলোঁ কেনেকুৱা পাইছে ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰিব ধাৰ পাব ইফালে আহি আছে সকলো আমি নলবাৰীৰ বাসিন্দা হৈ কেনে আমাৰ কাৰণে বহুত বেছি ভাল আৰু ক'ত চাবা না হাউলিত চাম হাউলিত তুমি ক'ত চাবা মই নলবাৰীতে চাম ভাল লাগিল লগ পাই তো গাইজ এতিয়া হওক বলক আমি অসম গ্ৰন্থমেলাৰ পিনে যাওঁ হওক বলক এইবাৰতো জুবিনদাৰে ল'লো জুবিনদাৰ ল'লে ন হয় পিতৃ দৃষ্টি জুবিন গাৰ্গ আচ্ছা আৰু আপোনালোক ক'ৰ পৰা আহিছে মোৰ ঘৰ ইয়াতে হয় স্থানীয় দিয়ক ভাল লাগিল লগ পাই আৰু ইয়াতে এজনী বাইদেউ আছে তো আপোনালোকে ইয়াতে কিতাপ লাগিলে আহিব আপোনালোকে ক'ৰ পৰা আহিছে আমি গুৱাহাটীৰ পৰা আহিছোঁ বামুণী মৈদাম তো একেদিন কেনেকুৱা মানুহ আহিছে না মানুহ আহি আছে শনি ৰবিবাৰত আপোনাৰ বেছি হৈছে বাকী কেইদিন কম আৰু ইয়াতে আমাৰ নৱজিৎ দাই কি ল'লে এই জুবিনৰ গানৰ কিতাপ এখন আচ্ছা আমাৰ মৰমৰ শিল্পী জুবিন দা কিতাপখন ল'লে সেইখন মই হান ল'ম ৰব গাইছে না লচোন আৰু দাদা আপোনাৰ ঘৰ ক'ত বেলচৰৰ পৰা আহিছে দাদাই তো ঠিক আছে নলবাৰীত ইয়াতে মানে ৰাসত তো বেলচৰত দোকান দিয়া নাই বেলচৰতো আছে চাৰি দোকান আছে পঞ্চজোৰা কিতাপ ঠিক আছে তো ইয়াতে আহিব আপোনালোকে আৰু বাকী ইফালে যাওঁ সকলো চ' গাইজ এতিয়া মই আহিলো এইফালে অখণ্ড ভাৰতখন চাবলৈ আহকচোন বলক আৰু আপোনালোক ক'ৰ পৰা আহিছে তো কেনেকুৱা লাগিছে নলবাৰী ৰাস ভালে লাগছে তো ক'ত চালে ৰাস আমি বৰ্তমানলৈকে শিহু পাটাচাৰকুচি পাঠশালা আৰু এই নলবাৰীত উপনীত হৈছোঁ আজি আহি খুব ভাল লাগিছে নলবাৰীৰ আটাইখিনি আইটেমে খুব ভাল লাগিছে মনোগ্ৰাহী হৈছে বাকীবিলাকৰো হৈছে সেই হিচাপে ইয়াতে তাতকৈ কম নহয় আৰু বাকী কেইখনত কৰি এইখন কম নহয় খুব ভাল লাগিছে ঠিক আছে ভাল লাগিছে ইয়াতে মানে আপোনালোকে আহিলে আপোনালোকে বহুত যুগৰ পুৰণি বস্তুবিলাক জানিব পাৰিব ইয়াতে আহিব আৰু আমাৰ এখন অখণ্ড ভাৰতৰ মেপ য'ত মানে মন্দিৰবিলাক য'ত আছে তো ইয়াতে সেইমতে বহাইছে আৰু বাকী এইফালে আপোনালোকে চাব পাৰে উত্তৰ কুলৰ একাংশ ধৰ্মানুষ্ঠান য'ত আমাৰ মন্দিৰ আছে এইটো আমাৰ সৰিয়হতলী গোপাল থান দেৱালয় তো ইয়াতে থৈ দিছে চাব পাৰে আপোনালোক আৰু বিভিন্ন জেগাৰ মন্দিৰসমূহ য'ত মানে ফেমাছ তো ইয়াতে থৈ দিছে এনেকৈ ক'ৰ পৰা আহিছে আপোনালোকে আচ্ছা কেনেকুৱা লাগিছে ন আমাৰ নলবাৰীৰ ৰাস ভাল লাগিছে দে আৰু কেনেকুৱা লাগিছে তোমাৰ বহুত ভাল লাগিছে কিবা ল'লে নে লৈছি কাপোৰ লৈছি
আচ্ছা আচ্ছা দে ভাল লাগিল লগ পাই তো ৰাস চাবলৈ কেনেকুৱা লাগিছে ভালে লাগিছে আচ্ছা তো তুমি ক'ৰ পৰা আহিছ স্প্ৰিংডেল একাডেমি আচ্ছা আচ্ছা পাইছে ক'ত ক'ত চাবা এইবাৰ ৰাস এতিয়া হৰি মন্দিৰতে চালো আৰু চাওক ক'ত ক'ত যাওঁ ইয়াতে ভাল লাগিল চ' গাইজ এতিয়া আমি ব্ৰিজত উঠি আছো ব্ৰিজৰ পৰা ডাইৰেক্ট আমি বাণিজ্য মেলাৰ পিনে যাওঁ বলক গাইজ চাইকেল মানে বাপৰে বেলেগ বনাইছে পুৰা একুৰেট চেন টেন আৰু পৰি যাব মই লালি চেন পৰিলে আৰু তুলিব নোৱাৰিম চাইকেল আৰু বাকী এখন গাড়ী আছে চব মানে এইবিলাক কাঠেৰে বনাইছে আৰু লোহামো ব্যৱহাৰ কৰিছে মানে এইটো অলপ কিমান প্ৰাইচত ধৰিবচোন তো দাদা ইয়াতে মানে চব কাঠৰ আৰু মানে এইবোৰ কেনেকৈ বনাইছে মানে ये शीशम काठ আপুনি ক'ৰ পৰা আহিছে उत्तर प्रदेश উত্তৰ প্ৰদেশৰ পৰা ঠিক আছে আৰু ইয়াৰে প্ৰাইচসমূহ কেনেকুৱা इसका 5000 তো এইবোৰ যি আছে মানে এইটোৰ দামটো ये 4000 4000 আচ্ছা আচ্ছা ঠিক আছে চবতছে গাইজ মোৰ এইখন ভাল লাগিছে চাইকেলখন মজা কিন্তু সুধিব প্ৰাইচটো কিমান এখনৰ আৰু এই চাইকেলখনৰ প্ৰাইচটো কিমান হ'ব ये 650 650 আচ্ছা কমত দিবনে हाँ 600 में 600 আৰু এডলাই হ'ল আইফিল টাৱাৰ আগৰবাৰ আছিল ইণ্ডিয়া গেট তো এইবাৰ আইফিল টাৱাৰ বনাইছে তো বলক এতিয়া আমি দোকানলৈ যাওঁ আৰু সুধো ক'ৰ পৰা আহিছিলো মই এনেকে চাই আহিলো আৰু ইয়াতে নলবাৰী আছে অ ৰ এক ছেকেণ্ড তোমাৰ গাৰ্লফ্ৰেণ্ডৰ লগত কিয় এনেকে আছ এইটো মোৰ গাৰ্লফ্ৰেণ্ড নহয় এইটো পুতলা মানে পুতলা নহয় তো গাৰ্লফ্ৰেণ্ড হেৰি কেনেকুৱা লাগছে আকৌ নকয় ববা নেকি ববা নহয় তো এইটো পুতলাটো আৰু কি ক'ব অ আচ্ছা আচ্ছা মই ভাবিলো ইয়াৰ গাৰ্লফ্ৰেণ্ডে নেকি আচ্ছা কি নাম ইয়াৰ নামটো বাৰ্বি হয় আচ্ছা আচ্ছা বাৰ্বি তো ইয়াতে কি পোৱা যায় ইয়াত আপোনাৰ শ্বল পাব আৰু ছোৱালীবিলাকৰ চুৱেটাৰ থাকিব তাৰপিছত ইয়াতে ল'ৰাৰ একোৱেই নাই কিন্তু আৰু অনলি গাৰ্লছ আৰু ওমেনত থাকিব আচ্ছা আচ্ছা আপোনালোকে আহিব আৰু লৈ যাব ইয়াতে এইখন দোকান ইয়াতে মই ইংলিছ মিডিয়ামৰ এখন দোকানত আহিছো দাদা সুধিবচোন তো आप कहाँ से हो बिहार से सर अच्छा अच्छा बिहार से हो तो इधर क्या क्या किताब मिलता है इधर सब नॉवल सब बुक है सर एक से ओनली 200 है सर कोई सा अच्छा, बुक देख सकते हैं कि गाइड ओनली 200 कोई सा भी बुक लीजिए ओनली 200 यहाँ पर सब जो बुक है ओनली 200 है आप लोग आइए उधर इधर इधर कीजिए মই আহিলো মানে আদিবাসী হেয়াৰ অইল অলপমান দেখাবলৈ আপোনালোক আহকচোন কি হয় সুধো তো आप कहाँ से हो গুৱাহাটী চোন अच्छा अच्छा गुवाहाटी से हो आप तो ये जो आदिवासी हेयर ऑयल है तो क्या करता है অসমীয়াত কওঁ অসমীয়া কোৱা বাৰু। এনেকে দুই ধৰণৰ তেল আছে এটা গ্ৰোথ কৰিব ঘন কৰিব চুলিৰ গুৰি মজবুত কৰিব আৰু এটা চুলি সৰা বন্ধ হ'ব চুলি দীঘল হ'ব ডেণ্ড্ৰফ প্ৰব্লেম চল্ভ হ'ব চুলি ফাটা বন্ধ কৰিব আৰু বগাটো কলা কৰিব চুলি তো যদি কোনোবা টাকলা মানুহ চাই আছে তো ইয়াতে আহিব মানে চুলি দীঘল হৈছে একদম পুৰা হয় হয় তিনিমহীয়া কোৰ্চ হয় এইটো কোৰ্চটো কমপ্লিট কৰিব লাগে আচ্ছা আচ্ছা তিনমহীয়া কোৰ্চ হয় চ' এই মানে সকলো মানে ৰিয়েল চব মানে ফেকো থাকে কিছুমান নাই আমাৰ অৰিজিনেল হয় কৰ্ণাটকৰ পৰা আহে ইয়াতে লেখাই আছে এই কৰ্ণাটক আদিবাসী অইল কৰ্ণাটক আছে আৰু বাকী এইফালে দাদাও দোকান দিছে ইয়াতে কি পোৱা যায় আমাৰ ইয়াত আছে তোমাৰ গামোচা আছে আৰু গাৰুৱাৰ আছে মেখেলা আছে চাদৰ আছে পচৰা আছে আৰু তোমাৰ চিংগল মেখেলা চিংগল চাদৰ আছে মোজা আছে টুপি আছে আৰু আমাৰ কাষতে দোকান আছে 100 টকা দোকান লোকেশ্যনটো আমাৰ কলা বগীতলা কবস্থানৰ সন্মুখত আপোনালোকে আহিব ৰাইজ মোৰ দোকানলৈ আৰু আমাৰ পৰশ মমনৰ পৰা যদি আহে আহি পেলাই যদি কয় ডিছকাউণ্ট পাব মোৰ দোকানত মই ডিছকাউণ্ট দি দিম আপোনালোকে আহিব থেংক ইউ আৰু যদি আপোনালোকে কয় পৰশ মমেণ্টৰ ফালৰ পৰা আহিছো ইয়াতে তো ডিছকাউণ্ট দিব মানে বহুত বেছি কমাই দিব দাম ঠিক আছে আহিব অঁ ঠিক আছে আহিব হয় বাই আৰু ৰাতিপুৱাৰ পৰিৱেশটো গাইজ মানে 4টামান বাজিল চাগে মজা বঢ়িয়া 10 নম্বৰ দিলো আপোনালোকে ইয়াতে আহিব লোকেশ্যনটো কৈ দিয়ক মানে লোকেশ্যনটো মানে কোনখিনিত এইটো দমদমা বাছ ষ্টেণ্ড ধমধমা বাছ ষ্টেণ্ডৰ সন্মুখত ইয়াতে জিলাপি ল'ব মজা কিন্তু ভাল লাগিছে মিঠা হয় তো গাইজ ধমধমা বাছ ষ্টেণ্ডৰ সন্মুখত এখন মানে দোকান বঢ়িয়া দোকান তো ইয়াতে মোৰ লগত দাদা আছে তো ইয়াতে মানে চব বস্তু পাই যায় দূৰ পায় চব পায় যি লাগে চব পাব আচ্ছা আচ্ছা হেণ্ডচাম হৈ যাব ইয়াতে আহিব আৰু যদি কাৰোবাৰ কেনে মানে বয়া হয় ফেচ খান ইয়াতে আহি যাব আৰু হেণ্ডচাম কৰি দিব নাকি হ্যান্ডসাম ফুল একদম সালিয়া করে দিম আচ্ছা, মই একযোৰ পিন্ধো ৰ'ব এনেকুৱা এইযোৰ ভাল লাগছে মোৰ
তো মহাত্মা গান্ধী আন দেখা আছে নেকি কমেণ্ট কৰিব কেনেকুৱা আছেনো মোক একদম চালিয়া লুক লাগিছে তোমাৰ আচ্ছা কেই নম্বৰ দিবা মই নম্বৰ ভিতৰত 100 দিব পাৰিম কিন্তু মহাত্মা গান্ধী আনা নাইতো দিয়া ঠিক আছে ভাল লাগিল ইয়াতে আহিব আৰু এইবিলাক লৈ যাব আৰু এইফালে মই মিনা বাজাৰৰ পিনে আহিলো তো বলক অলপমান ইয়াতে পৰিৱেশ দেখাও তো কি চালে ইয়াতে আজি থিয়েটাৰ চাব না যেতিয়া মই ওপৰত উঠিলো মানে এইটো মটকা কোৱা হয় তো গাইজ ৰাতি হ'লে গাইজ ইনে মানুহ হ'ব আপোনালোকে আহিবৰ উপায় নাই আৰু ইয়াৰ পৰাই আপোনালোকে দেখিবলৈ পাব ইয়াতে মানুহ ৰাতি When it's one of them days, everything go your way and you sound. মই আজি চুনামিত উঠো ৰ কিবা হয় ভয় লাগি আছে এইটোৱে হ'ল এইটো চুনামি য'ত মানে ইয়াতে মানে মাথা চাথা ঘূৰাই আৰু কান্দেও আটা ভাৰে যি আটা ভাৰে মই তাৰ পৰাই চাং নহয় বয়া আটা ভাৰে আৰু এক ফটক গাইছো উঠলি মানে এই মানে মাথা চাথা ঘূৰি যাব তো ময়ো যাওঁ ৰ পলা আৰু এইটো লতবত হৈছে আৰু বেলেগ বাকী আমি হৰি মন্দিৰৰ পিনে যাম এইবাৰ আৰু সেইটো চুনামিৰ পৰা নামি আহিলো নৱদীত কি কবা উঠে নেকি চ' গাইজ মানে এইবিলাক এতিয়াতে নচলয় মানে ৰাতিপুৱা আহিলে আপোনালোকে ইয়াতে উঠিবলৈ নাপাব আপোনালোকে আহিব ৰাতি আহিলে আপোনালোকে ইয়াতে উঠিব পাৰিব আৰু এইফালে মটকা কোৱা আছে বাইক ঘূৰা চাব পাৰিব বাকী আপোনালোকে চুনামিত উঠি কিনে মাথা ঘূৰাব পাৰে বাকী যি কৰে আপোনাৰ ইচ্ছা এতিয়া আমি আহিলো নলবেৰা হাট তো বলক আমি যাওঁ সোমাই নলবেৰা হাটৰ ভাইবছটো কিন্তু বহুত বেছি ভাল লাগিছে দেই পুৰা গাঁৱৰ ভাইবছ তো কেনেকুৱা লাগিছে আজি আহি পাইছোহে জাষ্ট চাওঁ আৰু ভালে লাগিব আচ্ছা আচ্ছা তো কেইদিন চাব মানে নলবাৰীত দুদিনমান ভাবিছোঁ চাম আৰু ক'ত চাব ন ৰাস ইয়াৰে চাম বুলি ভাবিছোঁ দিয়া ভাল পুঠিমাৰি আৰু হাউলি চাম আচ্ছা আচ্ছা দিয়া ভাল লাগে নলবেৰা হাটত সকলোৱে মানে লাৰু পিঠা চাহ বনাই আছে মানে অলপমান গধূলি মানে সকলো ৰাইজ আহিব আৰু ইয়াতে মানে চাহটো খাই যাব সকলোৱে বনাই আছে ইয়াতে আৰু ইফালে চাব পাৰে তো ইয়াতে মানে খুৰীহঁতে বনাই আছে চাহ আৰু কি পোৱা যায় ইয়াতে আমাৰ ইয়াতে গাহৰি মাংস ব্ৰইলাৰ মাংস ৰুটি চব্জি আৰু তোমাৰ পিঠা পাতে বন্ধা পিঠা টেকেলি পিঠা আচ্ছা তো এতিয়া মানে বনাই আছে মানে অলপমান গধূলি মানে আহিব সকলো ৰাইজ আহিব গধূলি সময়তে আহে এতিয়া নাই এতিয়া মানে আমি চেষ্টা আৰম্ভ কৰি আছোঁ ঠিক আছে ইয়াতে বনাই আছে সকলোৱে চাওক আপোনালোকে এতিয়া আপোনাৰ ঘৰ ক'ত মোৰ বালিধাৰা আচ্ছা তো আইতে মানে ইয়াতে কি পোৱা যায় আইতাৰ দোকানত ঘুগনি কণী তাৰপৰা ৰুটি আৰু এই পাত পিঠা তো এই কণী যি আছে কণীৰ প্ৰাইচটো কিমান 10 টকা আচ্ছা তো এটা দিবচোন মই মানে খাই লওঁ আৰু তো আইতাৰ দোকানত ফাৰ্ষ্ট যাত্ৰা কৰি লওঁ তো এতিয়ালৈকেতো মানুহ আহিছে না তো মোৰ প্ৰথম যাত্ৰা হ'ব ঠিক আছে এটা দিয়ক Sabadi, man. আৰু এনেকৈ নলবেৰা হাটৰ পৰা আহিলো আৰু এতিয়া ব'লক আৰু বেলেগত যাওঁ তো এনেকৈতো মই ৰাতি আহিয়ে থাকোঁ ৰাতি সদায় আহিছোঁ প্ৰায় একেদিন আজি ডে 7 বুলি মই পুৱা দেখাবলৈ আহিলোঁ কেনেকুৱা পাইছে কমেণ্টত জনাই দিব ভিডিঅ'টো এতিয়া লোকসকল হ'ব মানে ৰাতি হ'ল মানে আৰু মানুহৰ মানে ধাৰ পাব এইফালে আহি আছে সকলো চাওক আপোনালোকে